মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। আৰু আজি হৈছে লক্ষী পূজা। আজি বহুত মজা কৰিলে। আজি আমি নাম ধৰিম। বহুত মজা লাগিব। আৰু আপোনালোকৰ ভিডিঅ'টো চালে ভালো লাগিব। আৰু আপোনালোকে নাম চাব পাৰিব। আমাৰ তাতে নাম চলি আছে এতিয়া। এনেকে বুজাই আছে আমাৰ পৰা একদম শুনি আছে। বেল বকি থাকে। হে ফ্ৰেণ্ড, এতিয়া আমাৰ লক্ষী পূজা কৰি আছে আৰু মা বৌহঁতে তাতে পূজাত বহিছে। তো ব'লা আপোনালোককো আমি দেখাম আমি কেনেকৈ লক্ষী পূজা কৰিছোঁ। ব'লা মনু ব'লা। দিয়া জলদি জলদি পিন্ধি লোৱা। ব'লক আপোনালোকক দেখাওঁ আমি লক্ষী পূজা আমাৰ কেনেকৈ কৰিছে। एकदम पातळ एकदम হেল্ল' ফ্ৰেণ্ড, এতিয়া মই পায়স বনাব লৈছোঁ। এতিয়া বনাম মাৰ ভোগৰ কাৰণে। ফ্ৰেণ্ড, মই এতিয়া পায়স বনাব লৈছোঁ। প্ৰথমতে চচপেনটোত গাখীৰ অলপ ঢালি দিলোঁ। এতিয়া অলপমান চাউল দি দিম। মই এতিয়া চাউলটো ধুই আছোঁ পায়সত দিবলৈ। এইখিনি ভিজাই থ'ব লাগিছিলে অলপ দেৰি, কিন্তু মই ভিজোৱা নহ'ল। এনেকৈ মই বনাই দিম। গাখীৰ 1 লিটাৰ দিছোঁ চচত, আৰু অলপ দেৰি পিছত মই এইখিনি দি দিম চাউলখিনি মই ধুই ৰাখিছোঁ খৰাহীত। এতিয়া মই বনাই থাকোঁ, আপোনালোকে চাই থাকক কেনেকৈ বনাওঁ। আপোনালোকে বাৰু লক্ষী মাক ভোগ দিয়ে নে নিদিয়ে পায়স? এতিয়া গাখীৰখিনি উতল আহিছে। মই এতিয়া চাউলখিনি ইয়াতে দি দিম। ফ্ৰেণ্ড, দেখিছেনে পায়সখিনি হৈ আছে। ঠিক আছে, মই পায়সটো বনাই লওঁ, আপোনালোকক মাজে মাজে দেখাই থাকিম বাৰু। ফ্ৰেণ্ড, আপোনালোকক এটা কথা কওঁ যে পায়স বনালে আপোনালোকে খুব লাগি থাকিব। যিমানে লাৰিব সিমানে ভাল হ'ব। আৰু পায়সখিনি এনেকৈ লাৰি থাকিব। পায়স বনোৱাতে বহুত সময় লাগি যায়, সেইবাবে মই গোটেইটো দেখাব নোৱাৰিলোঁ। ভিডিঅ'টো বহুত দীঘল হৈ যায়। আৰু মোৰ কমপ্লিট হোৱাৰ পিছত মই ভগৱানৰ ওচৰত ভোগখিনি আগবঢ়ালোঁ। আৰু এইখিনি দেখিছেনে ফ্ৰেণ্ড, প্ৰসাদ, লক্ষী মাৰ প্ৰসাদ। মোৰ সকলো ফ্ৰেণ্ডলৈ এইখিনি প্ৰসাদ আগবঢ়ালোঁ। আপোনালোকে প্লিজ গ্ৰহণ কৰি ল'ব। আৰু এয়া কাইলৈ যিহেতু 7টা বজাতে লক্ষী পূজা ভাঙিছে। তাৰপিছত ইভিনিং প্ৰসাদ খোৱাৰ পিছত মই আকৌ পনীৰ বনাবলৈ লৈছোঁ। আৰু বহুতে দাল পনীৰ আৰু বেলেগ কিবা বনাইছে। মই এইখিনি বনাইছোঁ। এইখিনি পিঁয়াজ আৰু
এইটো পনীৰ দাল, এইটো পনীৰ মছলা ভাজি আৰু ভাত। এবাৰ খাই কিনে দেখাই দিয়া সুদা ভাতখিনি। তুমি তাক খাব নোৱাৰা। আৰু কালি লক্ষী পূজাৰ দিনা আমি এনেকৈ ডিনাৰ কৰিলোঁ আৰু ৰাতি ভাত খোৱাৰ পিছত আমি অলপ বাহিৰলৈ ওলাই আহিলোঁ তাত চন্দ্ৰটো চাবলৈ। আৰু কালি যিহেতু লক্ষী পূৰ্ণিমা আছিলে দেখিছেনে, কিন্তু ডাৱৰৰ কাৰণে চন্দ্ৰটো ফুটিয়ে উঠা নাই। আৰু চন্দ্ৰৰ চাৰিওফালে কালি বৃত্ত আকাৰত এটা গোল চিন এনেকৈ ৰৈ আছিলে ডাঙৰকৈ। আৰু সেই চিনটো আমি প্ৰথম দেখিছোঁ। দেউতাই কৈছে সেই চিনটো পৰিলে কাদামল্লা বুলি কয় বোলে। কি বা হয় মই ইমান ভালদৰে গম নাপাওঁ, কালি ফটো প্ৰথম দেখিছোঁ। আৰু মোৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিলোঁ। যদি আপোনালোকৰ মোৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে প্লিজ লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে শুভৰাত্ৰি, হেপ্পী লক্ষী পূজা টু অল অফ